বন্ধু বান্ধৱীসকল এনেকৈ বুন্দিয়াৰ পেটিছ বনাই ঘৰতে খাইছেনে? আবেলি চাহৰ লগত বনাই খাবলৈ বৰ ধুনীয়া। সেইকাৰণে মই ভাবিলোঁ আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াওঁ। এয়া দেখিছেনে মচমচীয়া বুন্দিয়াৰ পেটিছ। এনেধৰণে পেটিছবোৰ যে ঘৰত বনাব পাৰে সেইটো মই ভবা নাছিলোঁ, কিন্তু জনাও নাছিলোঁ, কিন্তু দুদিনমানৰ পৰাহে শিকিছোঁ। সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। এনেকুৱা এইটো পপ বুলিও ক'ব পাৰি। মই পপটো খাই খুব বেছি ভাল পাওঁ। এয়া মই আটাৰে বনাইছোঁ। ময়দাটো আমাৰ স্বাস্থ্যৰ পক্ষে ভাল নহয়, যিহেতু আমাৰ এতিয়া বয়সো হৈ আহিছে, ময়দাটো সিমান ভাল নহয়, গতিকে মই আটাৰে বনাইছোঁ। আগতে অলপ সৰুতে মানে 9-10ৰ যেতিয়া যিটো ষ্টেজ, সেইটোত মই পপ খাই ইমান বেছি ভাল পাওঁ। ঘৰৰ পৰা পইচা লৈ যাওঁ, তেতিয়া খুব কম পইচা আছিলে, 50 পইচা, 1 টকা এনেকুৱা আছিলে। তেতিয়া পপ কেইবাটাও কিনি মই ঘৰলৈ লৈ আহোঁ আৰু সকলোৱে ভগাই খাওঁ, আৰু তাতো এটা মই খাই আহোঁ। বহুত বেছি ভাল পাওঁ। ক'ৰবালৈ গ'লে মায়ে বা দেউতাই মোলৈ পপ আনেই, আৰু মাজতে অকণমান ক্ৰীম দিয়া থাকে, খাই খুব ভাল লাগে। তাৰপাছত এতিয়া ভাবিছোঁ ঘৰতে এনেকৈ আটাৰে বনাব পাৰোঁ নেকি। দুদিনমান মই বাইদেউ এজনীয়ে বনোৱা দেখিছিলোঁ, তাৰপাছত অকণমান শিকি লৈ এতিয়া আজি মই ঘৰতে বনাইছোঁ। এয়া প্ৰথম বনাইছোঁ, যদিও বহুত বেছি ধুনীয়া হৈছে। এয়া চাওকচোন, ৰুটি বেলি লৈছোঁ। তাৰপাছত আটা আৰু ৰিফাইন দি পেলাই এটা ঘোল তৈয়াৰ কৰি লৈছোঁ, পেষ্ট এটা। সেই পেষ্টটো ৰুটিখনৰ ওপৰত সানি দি এনেকৈ 4খন ৰুটি মই জাপি লৈছোঁ। এনেকৈ পেষ্টটো দি আকৌ শুকান আটা অকণমান দি তাৰ ওপৰত এটা এটাকৈ এনেকৈ জাপি দিছোঁ। আপোনালোকে দেখি আছে মোৰ ভিডিঅ'টোত কেনেকৈ দিছোঁ। তাৰপাছত এই আটাখিনি ওপৰত ধুনীয়াকৈ এতিয়া মই বেলি ল'ম। আৰু এনেকৈ দি লৈছোঁ কেইবাটাও। তাৰপাছত এতিয়া মই ধুনীয়াকৈ বেলি ল'ম। খুব বহলকৈ বেলি ল'ব লাগে, আৰু ৰুটিকেইটা সদায় পাতল হ'ব লাগে, তেতিয়া খুব ধুনীয়া মচমচীয়া হয়। এনেকৈ বেলি মই একেবাৰে ডাঙৰ কৰি পেলাম। এনেকৈ শ্বপিং বৰ্ডখনত ল'লে বেছি ভাল, চপাৰ বৰ্ডখনত, তেতিয়া বহুত ডাঙৰকৈ বেলিব পাৰি। মই এনেকৈ ডাঙৰকৈ বেলি লৈছোঁ। এয়া দেখিছে নহয়, ৰুটি মোৰ ইয়াত 4খন আছে, খুব পাতলকৈ বেলা ৰুটি। আৰু তাৰ এখনৰ ওপৰত মই ৰিফাইন আৰু আটাৰ এটা পেষ্ট বনাই পেলাই সানিলোঁ, তাৰ ওপৰত শুকান আটা দি দিছোঁ, দেখিছে। তাৰপিছত এনেকৈ মই ধুনীয়াকৈ পাতলকৈ বেলি লৈছোঁ। এতিয়া মই ছুৰী এখনেৰে 4চুকীয়াকৈ কাটি ল'ম। এয়া ছুৰীখনে এনেকৈ 4চুকীয়াকৈ কাটি ল'ম, তেতিয়া বনাবলৈ সুবিধা হয়। ধুনীয়াকৈ চাইজবোৰো ধুনীয়া হয়। তাৰপাছত এনেকৈ এয়া দেখিছে নহয়, মই এনেকৈ 4চুকীয়াকৈ কাটিছোঁ। এনেকৈ বনাই খাবচোন, আবেলি সময়ত খাবলৈ বহুত বেছি ধুনীয়া। তাৰপাছত এইখিনি যে বাঢ়িছে, তাৰেও 2টা বনাব পৰা যায়। তাৰপাছত এতিয়া আকৌ এনেকৈ মাজে মাজে কাটিছোঁ 4কোণীয়াকৈ, আৰু আকৌ এনেকৈ কাটিছোঁ। আমাৰ মানুহ যিহেতু কম, গতিকে 4খন বনাইছোঁ। আৰু এতিয়া পেষ্ট কৰি থোৱা বুন্দিয়াৰ পেষ্টটো মই ইয়াৰ মাজত দি দিম। এচামুচ দিলেই হয়, বেছি দিলে বহুত বেছি মিঠা হৈ যায়। এতিয়া মিঠা খোৱাটো সিমান ভাল নহয়, গতিকে মই এচামুচ দিছোঁ। এই বুন্দিয়া দেখিছেনে, বুন্দিয়াৰ পেষ্ট এয়া। তাৰপাছত এনেকৈ ভাঙি ল'ম। আপোনালোকে চাই থাকক, ভাঙাটোতো বহুত কথা আছে। এনেকৈ চুকে মিলাই এনেকৈ লৈ ইয়াতে মই আকৌ আটা আৰু তেলৰ পেষ্টটো এনেকৈ সানি দিছোঁ। এয়া ধুনীয়াকৈ এনেকৈ চেপি দিব লাগে, তেতিয়া খুব ধুনীয়া হয়। এয়া এনেকৈ কিনাৰে সানি লৈ, যাতে এৰাই নাযায় আৰু বুন্দিয়াখিনি যাতে ওলাই নাহে, সেইকাৰণে এনেকৈ ধুনীয়াকৈ বন্ধ কৰি দিব লাগে। এয়া এনেকৈ একেবাৰে মূৰত দিব নালাগে, মাজত দিব লাগে। এয়া এনেকুৱা হয়। তাৰপাছত আকৌ এইকেইখনো বনাই লৈ, এয়া দেখিছেনে, এইখনো মই বনাই লৈছোঁ। তাৰপাছত এতিয়া এয়া 4খন হ'ল। এতিয়া মই তেল গৰম কৰি এই তেলতে এইখিনি ফ্ৰাই কৰি ল'ম। খুব ডিপকৈ গৰম কৰি ল'ব লাগিব। তাৰপিছত যেতিয়া গৰম হ'ব, তেতিয়া চিমত দি দিব লাগে। ৰিফাইনত ভাজিছোঁ মই। কেৰাহীটোত খুব ধুনীয়াকৈ তেলটো উতলাই লৈ জুইটো কমাই দিব লাগে, তাৰপাছত দি দিব লাগে। এয়া মই তেলটো উতলাই আছোঁ। তাৰপাছত যেতিয়া মানে তেলটো উতলি আহিব, তেতিয়া মই জুইটো কমাই ল'ম আৰু এখন এখনকৈ ভাজি ল'ম। চাবচোন,
মচমচীয়া আৰু খাবলৈ ইমান বেছি ধুনীয়া হয়। আপোনালোকে আবেলি সময়ত এনেকৈ বনাই খাব পাৰে। বাহিৰৰ মিঠাইবোৰ খালে স্বাস্থ্যৰ কাৰণেও বেয়া, গতিকে এনেকৈ শিকি লৈ ঘৰতে আমাৰ মহিলাসকলে বনাই খাব পাৰোঁ। যিহেতু বেলেগ বেলেগ ধৰণৰ বস্তু চাহৰ লগত খাবলৈ মন যায়, পিঠা পনা কিমান খাব, এনেকৈ কিবা এটা বেলেগ ধৰণৰ বনাই খাব পাৰি। এইটো এনেকৈ ধুনীয়াকৈ ৰঙা হোৱাকৈ দুইফালে লৰাই লৰাই ভাজি ল'ব লাগে। ইয়াত চাওকচোন কিমান লেয়াৰ লেয়াৰ হৈ গৈছে, দেখিবলৈও ধুনীয়া লাগে আৰু খাবলৈও ধুনীয়া। আপোনালোকে ল'ৰা ছোৱালীকো টিফিনৰ লগত দিব পাৰে, যিহেতু টিফিনৰ লগত এই স্বাস্থ্যৰ কাৰণে বেয়া নহয়। একেবাৰে তেলটো যাবলৈ ফুটা থকা বাচনত দিলে তেলটো একেবাৰে গুচি যাব, নহ'বা বাতৰি কাগজ এখন তলত দি দিব লাগে, তেতিয়া তেলটো টুকি লয় বাতৰি কাগজখনে, তেতিয়া ল'ৰা ছোৱালীক টিফিন দিবলৈ বহুত বেছি ধুনীয়া হয়। ইয়াত দেখিছেনে লেয়াৰ লেয়াৰ হৈ গৈছে, বহুত বেছি ভাল লাগে দেখি আৰু খাবলৈও বহুত বেছি ধুনীয়া। এয়া মই 4খনেই ভাজি আপোনালোকক দেখুৱালোঁ। এনেধৰণে বনাই খাবলৈ নাপাহৰিব। এনেধৰণৰ নতুন ভিডিঅ' লৈ মই আকৌ আহিম। আজিলৈ আহিছোঁ, বাই।